এইটো অফাৰ প্ৰাইচত দিম মাত্ৰ 8000 টকা। গাড়ি স্টার্ট কর। আমাৰ ওচৰত আহি গ'ল আজি আইফোন 13 এটা ব্ৰেণ্ড নিউ চাওক একদম ডাৰ্ক স্ক্ৰেচ অলপ একো নাই একদম সুপাৰমিন কণ্ডিশ্যন ফোনটো আছে। ও মাই গড আমাৰ ওচৰত 22500 টকা মানে একদম ব্ৰেণ্ড নিউ আৰু বেটাৰী হেল্থ থাকিব আপোনাৰ 90% সুপাৰমিন কণ্ডিশ্যনত একদম ব্ৰেণ্ড নিউ। অফাৰ প্ৰাইচ থাকিব মাত্ৰ 9999 টকা থাকিব। এটা আছে আপোনাৰ 6900 টকা আৰু এটা আছে আপোনাৰ 6500 টকা। আজি আহি গ'ল আমাৰ ওচৰত আইফোনৰ ষ্টক কিছুমান মডেল আপডেট হৈছে দেখাব গৈ আছে কিছুমান মডেল যেনেকৈ ধৰক আমাৰ ওচৰত আহি গ'ল আজি আইফোন 13 ব্লেক কালাৰত একদম সুপাৰমিন কণ্ডিশ্যন একদম ধুনীয়া একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন। এইটো অফাৰ প্ৰাইচ থাকিব আমাৰ ওচৰত 38500। নেক্সট দেখাব গৈ আছোঁ কাৰোবাক যদি কম দামত যদি আপোনাৰ 5G ফোন লাগে তেনেহ'লে আমাৰ ওচৰত আহি গ'ল 12 মিনি। এইটো আপোনাৰ ব্লেক কালাৰত আছে 12 মিনি। ইয়াৰ প্ৰাইচ থাকিব আমাৰ ওচৰত 22500 টকা। ইয়াৰ যদি ব্লেক কালাৰৰ বাহিৰে আপোনাৰ আৰু এটা বেলেগ কালাৰ আছে পাৰ্পল কালাৰ চাওক ইয়াৰ একদম জাষ্ট ৱাও কণ্ডিশ্যন মানে একদম পুৰা ব্ৰেণ্ড নিউ চাওক একদম ডাৰ্ক স্ক্ৰেচ অলপ একো নাই একদম সুপাৰমিন কণ্ডিশ্যনত ফোনটো আছে আৰু এইটো আমাৰ ওচৰত প্ৰাইচ থাকিব 23500 টকা। অলপ যদি ডাঙৰ ফোন লাগে আমাৰ ওচৰত আহি গ'ল 12 আহি গ'ল আমাৰ ওচৰত 64GB আপোনাৰ ভেৰিয়েণ্টটো হয়। ফোনৰ কণ্ডিশ্যন চাওক নাই একদম ধুনীয়া মানে একদম ব্ৰেণ্ড নিউ আৰু বেটাৰী হেল্থ থাকিব আপোনাৰ 90% আৰু ইয়াৰ পাৰ্পল কালাৰৰ বেটাৰী হেল্থ থাকিব আপোনাৰ 89%। আৰু নেক্সট দেখাব গৈ আছোঁ আমাৰ ওচৰত আহি গ'ল 11 ৰেড কালাৰত সুপাৰমিন কণ্ডিশ্যনত একদম ব্ৰেণ্ড নিউ একদম এটাও ডাৰ্ক স্ক্ৰেচ একো নাই। ইয়াৰ বেটাৰী হেল্থ থাকিব 89%। ইয়াৰ প্ৰাইচ থাকিব মাত্ৰ 22000 টকা। আৰু নেক্সট দেখাব গৈ আছোঁ আমাৰ ওচৰত আহি গ'ল আপোনাৰ XR অৰেঞ্জ কালাৰত 128GB ভেৰিয়েণ্ট হয় বেটাৰী হেল্থ থাকিব 88% আৰু ইয়াৰ অফাৰ প্ৰাইচ থাকিব আমাৰ ওচৰত মাত্ৰ 17000। নেক্সট দেখাব গৈ আছোঁ আমাৰ ওচৰত আহি গ'ল আইফোন X ফোনৰ কণ্ডিশ্যন চাওক জাষ্ট ৱাও মানে একদম ব্ৰেণ্ড নিউ মানে ইয়াৰ প্ৰাইচ থাকিব আমাৰ ওচৰত 16999 টকা মানে 70000 টকা আইফোন X পাব। নেক্সট দেখাব গৈছে আমাৰ ওচৰত আহি গ'ল আপোনাৰ এপলৰ আইফোন 8 এইটো মডেল বহুত কম আহে আমাৰ ওচৰত অফাৰ প্ৰাইচ থাকিব মাত্ৰ 9999 টকা 10000 টকাত বেটাৰী হেল্থ থাকিব আপোনাৰ 89% একদম সুপাৰমিন কণ্ডিশ্যন ফোন থাকিব। নেক্সট আহি গ'ল আমাৰ ওচৰত আইফোন 7 প্লাছ ফোনৰ কণ্ডিশ্যন চাওক না একদম ব্লেক কালাৰত আছে ধুনীয়া কণ্ডিশ্যন 128GB অফাৰ প্ৰাইচ থাকিব 9999 টকা মানে 10000 টকাত আইফোন 7 প্লাছ পাব। ইয়াৰ ভিতৰত আৰু এটা ভেৰিয়েণ্ট আছে আমাৰ ওচৰত আইফোন 7 প্লাছে হয় ইয়াৰ আপোনাৰ ভেৰিয়েণ্ট হ'ব আপোনাৰ 256GB। এইটো অফাৰ প্ৰাইচত দিম মাত্ৰ 8000 টকাত মানে 7999 টকাত আইফোন 7 প্লাছ পাব সেইটোও 256GB। নেক্সট আছে আমাৰ ওচৰত দুটা কম দামী ফোন আছে আইফোন 6s এইটো অফাৰ প্ৰাইচ থাকিব এটা আছে আপোনাৰ 6900 টকা আৰু এটা আছে আপোনাৰ 6500 টকা। আৰু এনেকুৱা অফাৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু প্ৰত্যেকটো ফোনৰ লগত অৰিজিনেল বিল বক্স কেবল আপোনালোকে পাব। ধন্যবাদ।